ঘৰতে যদি স্বাস্থ্যসন্মতভাৱে ইমান জুতি লগাকৈ বনাই খোৱা যায় তেতিয়াহ'লে বাহিৰৰ অস্বাস্থ্যকৰ খাদ্য খাই নিজৰ ক্ষতি কৰাৰ প্ৰয়োজননো কি বাৰু? নমস্কাৰ, মই প্ৰিয়ংকা। আশা কৰোঁ আপোনালোক সকলো বহুত ভালে কুশলে আছে। এতিয়া আপোনালোকে যদি আগৰ পৰাই মোৰ ভিডিঅ'সমূহ চাই তেতিয়াহ'লে আপোনালোকে নিশ্চয় জ্ঞাত যে মই সদায় আপোনালোকৰ কামত অহা বিশেষকৈ বিজ্ঞানসন্মত উপায়েৰে আমি কেনেদৰে সুস্বাস্থ্যৰ যতন ল'ব পাৰোঁ সেই বিষয়ে ভিডিঅ'সমূহ প্ৰস্তুত কৰোঁ। আৰু আজিৰ ভিডিঅ'টো ঠিক তেনেকুৱাই। আমি সদায় প্ৰায় সঘনাই বাহিৰত বিভিন্ন ধৰণৰ অস্বাস্থ্যকৰ খাদ্যবোৰ যেনে ম'ম', চাওমিন, ৰোল ইত্যাদিবোৰ খোৱা কৰোঁ। তেতিয়াহ'লে পেট ওলোৱা, শকত হোৱা এই দুটা সমস্যাটো হ'বই, লগতে ছাল চুলিও বেয়া হ'ব ধৰে, ছালৰ উজ্জ্বলতা কমি যায়, ছালত বিভিন্ন ধৰণৰ পিম্পলছ ইত্যাদিবোৰে দেখা দিয়ে, লগতে পেটৰ অসুখ হৈ থাকে সঘনাই, গেষ্ট্ৰিকো হ'ব ধৰে। মোক বহুতে প্ৰায় সোধে যে মই বাহিৰত একো নাখাওঁ নেকি? তাৰে উত্তৰটো সদায় মই নহয় বুলিয়ে কওঁ। আৰু ইয়াৰ কাৰণটো কি হৈছে জানেনে? মই সপ্তাহত এটা দিন বাছি লওঁ আৰু যিটো দিনক আমি চিট ডে বুলি কওঁ। আৰু সেই চিট ডেৰ দিনাখন জুতি লগাকৈ সাধাৰণতকৈ অলপমান তেল বেছিকৈ দি বা কিছুমান ঘৰুৱা এনেকুৱা ধৰণৰ মছলা ব্যৱহাৰ কৰোঁ যিবিলাক মছলাই মানে খাদ্যখন জুতি লগাও কৰে, লগতে সেই মছলাখিনি আমাৰ ধৰক শৰীৰৰ কাৰণে উপকাৰী হয়। এই গোটেইকেইটা দিশ লক্ষ্য ৰাখি মই কিছুমান এনেকুৱা ধৰণৰ ৰেচিপি বনাওঁ। আৰু সেই চেষ্টা কৰি থাকোঁতে মোৰ পাকঘৰত কিছুমান মানে এনেকুৱা ৰেচিপিৰ সৃষ্টি হৈ যায় যিবিলাক ৰেচিপি আমাৰ ঘৰৰ মানুহে বিশেষকৈ এখেতে খাই বহুত বেছি ভাল পায়। আৰু আজি মই আপোনালোকৰ লগত তেনেকুৱা এটা ৰেচিপি শ্বেয়াৰ কৰিব যাইছোঁ, যিটো ৰেচিপি ধৰক আপোনালোকেও যদি মাজে মধ্যমে ঘৰত বনাই খায়ো ভাল লাগিব। আৰু তাৰ ফলত মই আশা ৰাখিলোঁ নিশ্চয় আপোনালোকৰো সেই বাহিৰৰ অস্বাস্থ্যকৰ খাদ্যবোৰ খাবৰ কাৰণে মন অলপ হ'লেও কম গৈ যোৱা হ'ব। গতিকে আহকচোন এতিয়া সেই ৰেচিপিটোনো কি আপোনালোকে ইতিমধ্যেতো দেখি গমেই পাইছে যে চিকেনৰ কিবা এটা ৰেচিপি, আৰু চিকেন খাই প্ৰায় বেছিভাগ মানুহে ভাল পায়। গতিকে আহকচোন বাৰু ভিডিঅ'টো নিশ্চয় শেষলৈকে চাই। লৈছোঁ মই আধা কেজি মুৰ্গীৰ মাংস, আৰু এইখিনি যিহেতু ব্ৰইলাৰ মাংস। আৰু চাওক, যেতিয়া ফাৰ্মত মুৰ্গী এটা পালে নহয়, ব্যৱসায় সংক্ৰান্তত এই মুৰ্গীটোক নিশ্চয় কিবা ঔষধ পাতি খোৱা গৈছিলে। গতিকে এই মুৰ্গীৰ মাংসখিনি মই ৰন্ধাৰ আগতে চাওক, ইয়াতে উতল অহা গৰম পানী ঢালি দিছোঁ। আৰু উতল অহা গৰম পানী ঢালি দিয়াৰ লগে লগে এইবিলাক দেখিছেনে বগা বগা যে কিবা কিবি আহিছিলে, এইটো মানে মুৰ্গীটোৰ গাত থকা কিছুমান ধৰক টক্সিন জাতীয় বস্তু। গতিকে আপোনালোকক অনুৰোধ জনালোঁ, আপোনালোকে যেতিয়াই ফাৰ্মত পালা মুৰ্গী ঘৰত খায় এনেদৰে প্ৰথমতে গৰম পানীৰে অলপ সময় মাংসখিনি ধুই পেলাইহে বনাব, সেইটো আপোনালোকৰ স্বাস্থ্যৰ কাৰণেও ভাল। আৰু 2 মিনিট পাছত মুৰ্গীৰ মাংসখিনি মই এনেধৰণে ঠাণ্ডা পানীৰে ধুই ল'লোঁ। আপোনালোকে ভয় খাব নালাগে, এনেধৰণে গৰম পানী ঢালাৰ কাৰণে মুৰ্গীৰ মাংসখিনিৰ সোৱাদৰ কোনো তাৰতম্য নঘটে। আৰু এইফালে মাংসৰ সখীকেইটাকো ৰেডি কৰি লৈছোঁ। মাংসৰ সখী মানে হৈছে পিঁয়াজ, আদা, নহৰু। এইখিনিতো মাংস বনাওঁতে একদম নিত্য নৈমিত্তিক বস্তু লাগিবই। মানে আপোনালোক সকলো পাকৈত ৰান্ধনি, গতিকে আদা, নহৰু, পিঁয়াজ কিমান দিব লাগে আপোনালোকে জানে, অনুমান কৰি দি দিব। আৰু এই ৰেচিপিটোৰ এটা বিশেষত্ব হৈছে কি, ইয়াত মই আদা নহৰুখিনি পিচি পেলাই নিদিওঁ। এইটো মোৰ চপাৰটোৰ ভিডিঅ' মই আগতেও বহুতবাৰ দিছোঁ। এইটো মানে পাকঘৰত থাকিলে কামো সহজ হয় আৰু সময়ো বহুত বাচে। গতিকে এই চপাৰটোত মই আদা, নহৰু, পিঁয়াজ গোটেইখিনি দি চপাৰটোৰ ৰছীডাল অলপ সময় টানি দিয়াৰ পাছতে চাওক আদা, নহৰু আৰু পিঁয়াজখিনি কিমান মিহিকৈ কটা গৈছে। আৰু এই ব্যঞ্জনখনৰ বিশেষত্বটোৱে হৈছে যে মোক আদা, নহৰু আৰু পিঁয়াজখিনি এনেধৰণে মানে মিহিকৈ কাটাই লাগে। এতিয়া কটাৰীৰে কাটিব অলপ দিগদাৰী হয়, এই চপাৰটো থাকিলে বহুত বেছি সুবিধা হয়। তাৰ পাছত এই গোটেই আদা, নহৰু, পিঁয়াজখিনি মই মাংসৰ লগত দি দিলোঁ। আৰু লগত দিছোঁ হালধি গুড়ি, নিমখ দিছোঁ। নিমখ মই ক'লা নিমখ ব্যৱহাৰ কৰোঁ যিহেতু ঘৰত সদায় ক'লা নিমখে দিছোঁ। আৰু কেঁচা মিঠাতেল দিছোঁ। কেঁচা মিঠাতেল ইয়াতে মই সৰু চামুচেৰে মাত্ৰ 2 চামুচ দিছোঁ। আৰু কেইটামান কেঁচা তেজপাত দি এতিয়া মই এই গোটেইখিনি একদম ধুনীয়াকৈ একদম সানিম। আৰু মই এই গোটেইখিনি বস্তুখিনি যিমান ধুনীয়াকৈ সানিম, মাংসখন খাবৰ কাৰণেও সিমানে জুতি লগা হ'ব। আৰু ইমান বছৰে ৰন্ধা বঢ়া কৰি মই যিখিনি শিকিছোঁ, এটা আপোনালোকৰ আগত একদম সৰু ৰহস্য এটা মই আজি উদ্ঘাটন কৰি দিওঁ। হয়তো বহুতে কথাটো জানে, হয়তো কোনোবাই নাজানিবও পাৰে। কথাটো হৈছে কি, যেতিয়া আমি আঞ্জা পাচলিবিলাক বেলেগ বেলেগ ধৰণে কাটোঁ তেতিয়া আঞ্জাখনৰ সোৱাদো বেলেগ হয়। মানে মই যে এই মাংসখনত আদা নহৰুখিনি সৰু সৰুকৈ কাটি দিছোঁ, পিচি দিয়া নাই, তাৰ কাৰণে আঞ্জাখনৰ সোৱাদটোও বেলেগ হ'ব। মানে কি হয়, বস্তুবিলাক আমি যেনেধৰণে কাটোঁ ৰান্ধোতে সেই বস্তুখিনিও সেই বেলেগ বেলেগ পৰিমাণত উত্তাপ পায় বা বেলেগ বেলেগ পৰিমাণত সিজে। সেইকাৰণে আঞ্জাখনৰ সোৱাদো মানে সেই আঞ্জা কাটাৰ ওপৰত নিৰ্ভৰ কৰে, বেলেগ বেলেগ হয়। লোহাৰ কেৰাহীত মাংস বনালে খাবৰ কাৰণে বিৰাট বেছি সোৱাদযুক্ত হয়। আৰু লোহাৰ কেৰাহীত খাদ্য বনাই খোৱাটো আমাৰ শৰীৰৰ কাৰণেও বহুত বেছি উপকাৰী। এতিয়া মই কেৰাহীত তেল দিছোঁ, আপোনালোকে নিশ্চয় দেখি গমেই পাইছে, একদম কম তেল দিছোঁ। ইয়াতে মাত্ৰ সৰু চামুচেৰে মই 2 চামুচহে তেল দিছোঁ। আৰু প্ৰথমতে ইয়াতে মই জিৰা আৰু চফ
ফুৰণ দি লৈছোঁ আৰু এতিয়া এই তেলখিনিত ইমান যত্নৰে সানি থৈ দিয়া মাংসখিনি মই দি দিম আৰু মাংসখিনি এতিয়া বিশেষ মই একো নকৰোঁ অকণমান সময় লৰাই দিম লৰাই দি কম জুইত কমেও 10 মিনিটমান সময় ঢাকি থৈ দিম যাতে কম জুইত ভাপত মাংসৰ লগত একদম আদা নহৰু পিঁয়াজ একদম ধুনীয়াকৈ মানে মিহলি হৈ যায় আৰু প্ৰায় 10 মিনিটমান পাছত কেৰাহীৰ ঢাকনখন গুচাই দিয়াৰ পাছত ইমান ধুনীয়া গোন্ধ ওলাইছে আৰু লগতে চাওক মাংসৰ ৰংটো কিমান ধুনীয়া হৈছে মাংসখিনি মই কম জুইতে 2 মিনিটমান সময় এনেধৰণে লৰাই দি অলপমান পানী দি আৰু কম জুইত কিছু সময়ৰ কাৰণে ঢাকি থৈ দিম আপোনালোকৰ হয়তো বহুতে জানে আৰু যিসকলে নাজানে মই তেওঁলোকক কৈছোঁ আপোনালোকে এনেধৰণে কম জুইত মাংস ঢাকি ঢাকি বনাবচোন চাব মাংসখন খাবৰ কাৰণে কিমান বেছি জুতি লগা হয় আৰু আনফালে মই মাংসত দিবৰ কাৰণে কেইটামান বিশেষ বস্তু সাজু কৰি লৈছোঁ আৰু এই বিশেষ বস্তুকেইটা হৈছে অলপমান ডালচেনি জিৰা সৰু ইলাচি অলপমান জয়ত্ৰী ষ্টাৰ এনিজ মুগা ইলাচি আৰু অলপমান জায়ফল আৰু এই গোটেইকেইবিধ বস্তু মই অলপমান শুকান কেৰাহীত সেকি লৈছোঁ সেকি লৈ এই ধৰণে এতিয়া খুন্দনাটোত খুন্দি ল'ম এই কেইবিধক যদিও মই গোটা মছলা বুলি কৈছোঁ এই গোটেইকেইবিধ বস্তুৰে কিবা নহয় কিবা ঔষধি গুণ আছে গতিকে আমি যদি মাজে মধ্যে সেই পেকেটৰ মছলাবিলাক ব্যৱহাৰ নকৰি এই ধৰণে এই গোটা মছলাবিলাক খাওঁ আমি সোৱাদো পাম আৰু আমাৰ শৰীৰৰ কাৰণেও কিবা নহয় কিবাটো উপকাৰী হ'বই যিটো উপকাৰিতা আমি সেই পেকেট মছলাবিলাকৰ পৰা কেতিয়াও নাপাওঁ আপোনালোকৰ বহুতে হয়তো এই মছলা কেইবিধ চিনিও পায় ঘৰত ব্যৱহাৰো কৰে হয়নে যিসকলে কাৰণে এই মছলা কেইবিধ নতুন যেন লাগিছে মই তেওঁলোকক কওঁ আপোনালোকে যিকোনো ডিপাৰ্টমেণ্টেল ষ্ট'ৰ বা গ্ৰ'চাৰী দোকানতো এই মছলা কেইবিধ কিনিব পাৰে আৰু নহয় ফাঁচী বজাৰৰ দোকানবিলাকতো আৰু বিশেষকৈ ফাঁচী বজাৰৰ ফুটপাথৰ কাষত এই মছলা মানে বিক্ৰী কৰা দোকান কেইবাখনো আছে আৰু মই বিশেষকৈ তাৰ পৰাই আনো মছলা ৰেডি হৈ গ'ল সেইফালে আৰু এইফালে চাওক কেৰাহীৰ ঢাকনখন গুচাই দিয়াৰ পিছত মাংসখিনিৰ ৰংটোৱে কৈছে মানে মাংসখন খাবৰ কাৰণে কিমান সোৱাদ হৈছে কিন্তু ইয়াতে আৰু কিবা কিবি বস্তু দিব আছে এতিয়া মই দিলোঁ ইয়াতে অলপমান আলু আৰু গোটা নহৰু দুটা আমি মাংসত যদি এনেকৈ গোটা নহৰু দিওঁ নহয় সেই গোটা নহৰুকেইটা খাবৰ কাৰণে যে ইমান সোৱাদ লগা হয় আৰু মাংসত আলু নিদিলে বাৰু কেনেকৈ হ'ব হয়নে এটা কথা মই কিছুমান ব্যঞ্জনত আলু ব্যৱহাৰ কৰিলে বহুতে মোক কয় যে আলু খালে শকত হয় আলু খালে শকত নহয় আমি যদি আলু নিৰ্দিষ্ট পৰিমাণত নিৰ্দিষ্ট আমাক প্ৰয়োজন হোৱা কেলৰিৰ ভিতৰত খাওঁ তেতিয়াহ'লে শকত নহয় কিন্তু আলু যদি খাই থাকে বা ময়দাৰ বস্তু বিভিন্ন অস্বাস্থ্যকৰ বস্তুবোৰ খাই থাকে তেতিয়াহ'লে শকতটো নিশ্চয় হ'ব আৰু পেটটো ওলাব নহৰু আৰু আলুখিনি অলপ সময় মাংসখিনিৰ লগত ভজাৰ পাছত এইমাত্ৰ যে মই একদম বিশেষ মছলাখিনি ৰেডি কৰিছোঁ সেই মছলাখিনিও ইয়াতে দি কম জুইতে অলপ সময় ভাজিলোঁ আৰু এই মাংসখিনিত এই মছলাখিনি দি এনেকৈ ভাজি থকাৰ পাছত বিৰাট ধুনীয়া গোন্ধ এটা ওলাইছে এতিয়া মই মাংসখন যিহেতু অলপ থুপথুপীয়া বনাম সেইকাৰণে মাংসত সেই অনুপাতে পানী দিছোঁ পানী দি আৰু অলপ সময় কম জুইতে মই মাংসখন ধুনীয়াকৈ উতলিব দিম মাংসত জলকীয়া নিদিলে কেনেকৈ হ'ব হয়নে সেইকাৰণে এইখিনি জলকীয়া আৰু জালুক খুন্দি মই মাংসখন ঢাকন দিয়াৰ আগতে মাংসখিনিক দি দিলোঁ 10 মিনিটমান সময় কম জুইত উতলাৰ পিছত মাংস নমাব হৈছে আৰু মাংসখন নমোৱাৰ আগতে এয়া মই কচুৰি মেথি অলপ দি দিলোঁ কচুৰি মেথি মানে মিঠি গুটিৰ শুকান পাত মিঠি গুটিৰ পাতখিনি দি মাংসখিনি ভালদৰে লৰাই দিয়াৰ পাছত এয়া মই গেছ বন্ধ কৰিলোঁ আৰু মোৰ ওচৰত নেমু নাছিলে কাৰণে মই 2-3 টোপালমান ইয়াতে মাংসখনত এপল চাইডাৰ ভিনেগাৰ দি দিছিলোঁ আপোনালোকে ইচ্ছা কৰে যদি নেমুৰ ৰসো দিব পাৰে লগতে আপোনালোকে দেখি গমেই পাইছে মই ইয়াতে কিমান কম তেল ব্যৱহাৰ কৰিছোঁ আৰু মছলা হিচাপে যিকেইটা বস্তু ব্যৱহাৰ কৰিছোঁ সেইকেইটা বস্তু আমাৰ শৰীৰৰ কাৰণে উপকাৰী আপোনালোকে ইচ্ছা কৰিলে কথাখিনি গুগলত চাৰ্চ কৰিও চাব পাৰিব মই আশা ৰাখিলোঁ এই ৰেচিপিটো চাই নিশ্চয় আপোনালোকৰ ভাল লাগিলে আৰু এই ভিডিঅ'টো আপোনালোকৰ অকণমান একদম টিকলামান হ'লেও কিবা এটা কামত আহিছে ঠিক আছে বাৰু তেতিয়াহ'লে মোৰ এই কোনোবা এটা আৰু এনেকুৱা ভিডিঅ'ত আপোনালোকক একদম সোনকালে লগ পাই আছোঁ